সো গাইজ সকলোৱে গম পাইছে আজি হৈছে আমাৰ ছোৱালীৰ জন্মদিন। আজিৰ দিনটোনো কি কৰোঁ তাকে অলপ আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। সো ভিডিঅ'টো শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব দেই। সো গাইজ আমাৰ ছোৱালীৰ বাৰ্থডে বুলি এয়া ডেক'ৰেশ্যনৰ কাৰণে যোগাৰ হৈ আছে। খুচি পাৰি আছা কৰিবলৈ? হা নুফুটাবি খালি দেই। এইফালে হৈ আছে ব্লেক আৰু এয়া বাৰ্থডে গাৰ্ল ডেক'ৰেশ্যন কৰি আছে, মানে আগফালৰ ৰুমত লগাব। চ' আমাৰ ৰুমটোতে মানে এতিয়া বেলুন চেলুনবিলাক ফুলাই লৈছে। কি তালৈ লৈ গৈ আছে বেটা? তাৰ পেহীয়ে ঘৰত ৰাতিপুৱাই আহিছে। চ' এইটো ৰুমতে সজোৱা হ'ব। এইটো ৰুমত মায়ে কি বনাইছে কাপোৰ আনি এনেকৈ ৰাখি দি এইফালে মিষ্টিবিলাক ওলাই থ'ম। মিষ্টি ভুজিয়া আৰু আজি কি বনালোঁ অলপ দেখাই দিওঁ। ডেক'ৰেশ্যন মানে বাৰ্থডে বুলি এইফালে নিৰামিষ ভাজি, যিহেতু ভাত খোৱা মানে সৰু ল'ৰা ছোৱালীকেইটাক। এইবিলাক চিকেন বনাবৰ কাৰণে এয়া কৰি আছে মায়ে। চিকেন বনা লগত আছে এয়া মা আজি ৰেষ্টে লোৱা নাই, ৰাতিপুৱাৰ পৰা লাগিয়ে আছে। এইফালে মই চালাডৰ কাৰণে ৰেডি কৰি ৰাখিছোঁ। এইয়া এইফালে তিয়ঁহ এতিয়া মিক্স নকৰোঁ, দেৰি আছে। বৌ আহিছিলে ফুৰিবলৈ, কিন্তু বৌক লগাই দিছোঁ কেমেৰা ধৰিবলৈ, যিহেতু মোৰ কেমেৰামেনটো নাই, কামত গৈছে। মানে তেওঁ কামত গৈছে, সেয়েহে অসুবিধা হৈ আছিলে দেখাবলৈ। সেইকাৰণে বৌ ক'লোঁ যে বৌ আপুনি অকণ কেমেৰাটো ধৰক। আৰু এইফালে মিষ্টিকেইটা মানে মই ডেক্সিত এইকাৰণে ধৰি ৰাখিছোঁ, মানে ফ্ৰিজত ভৰাই ৰাখিম। আৰু ফ্ৰিজত ভৰোৱা মিষ্টি খাই যে মোৰ বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে বাৰু কমেণ্ট কৰি জনাবচোন। ঠাণ্ডা হৈ থাকিলে মোৰ খাই ভাল লাগে। আৰু ইয়াত আছে 40টা মিষ্টিকেইটা দেখিছেনে বাৰু? দেখাত যে একেবাৰে মানে খাওঁ লাগি গৈছে, যিহেতু ৰসেৰে ভৰা চাওকচোন। আৰু 3 ঘণ্টামান এতিয়াও বাকী আছে, তেতিয়ালৈকেতো একেবাৰে ঠাণ্ডাই হৈ যাব। আৰু সেইকাৰণে ফ্ৰিজত ভৰাই ৰাখোঁ। আৰু কেইবাবাৰ ৰাখিলে যে গোন্ধাই যোৱাৰ চান্স থাকে। আৰু এইফালে কাটা পিঠা দেখিছে নহয়? চ' বাৰ্থডে বুলি মানে এইবিলাকে তৈয়াৰী কৰা হৈছে। আৰু যিহেতু ছোৱালীজনী মন ৰাখিবৰ কাৰণে সৰু সুৰাকৈ অলপ কৰি দিওঁ বুলি ভাবিছোঁ। আৰু এইফালে দেখিছেনে ভণ্টি লুকাই আছে কেমেৰা দেখি। ক'বলৈ শিকাই দিব লাগে। চ' ফাইনেলি আমাৰ ডেক'ৰেশ্যন ৰেডি তেওঁৱে কৰিছে দেই। সকলোবিলাক মানে মাত্ৰ বেলুন সোপা আমি ফুলাই দিছোঁ, কিন্তু ডেক'ৰেটবিলাক তেওঁৱে কৰিছে। আৰু এইফালে আমাৰ কেকো ৰেডি। আমাৰ ছোৱালী আৰু কেক একে মানে দেখাত একে লাগি আছেনে নহয়নে বাৰু? কমেণ্ট কৰি জনাবচোন। ভাল লাগিছে কি নাই কেকটো কিন্তু তাৰ কাৰণে ছাৰপ্ৰাইজ দেই, তাৰ বাইকে দিছে। চ' তাইক এই বাইকজনীয়ে ছাৰপ্ৰাইজ দিছে দেই, যিহেতু তাই নিজেই বনাইছে। আৰু তাই মানে বাইকৰ লগত কথা পাতি থাকে যে তাইৰ বাৰ্থডে হ'লে বাৰ্বি কেক লাগিব, সেয়েহে বাইকে ছাৰপ্ৰাইজ দিছে তাইক গম পোৱা নাছিল যে বাৰ্বি কেক বনাব বুলি। আৰু এইফালে বাৰ্বি কেকৰ লগত আমাৰ ছোৱালীৰ ফ্ৰক একেবাৰে মেচিং কৰি গৈছে যে। ভাল লাগিছেনে বাৰু? কমেণ্ট কৰি জনাবচোন। আৰু এটা কথা লক্ষ্য কৰিলেনে বাৰু? কেক কাটোতে কিন্তু কেণ্ডেল দিয়া নাই, যিহেতু আমাৰ নিয়মত নাপায় কেণ্ডেল জ্বলাই মানে নুমাবলৈ, সেয়েহে কেণ্ডেল দিয়া নাই দেই। আৰু এইফালে কি হ'ল জানানে? স্প্ৰেটো মই যে বাৰ্থডে মানে কেকটো কাটাৰ পিছতে মানে স্প্ৰেটো মাৰিছোঁ, যিহেতু কেকত পৰিলে কেকটো খোৱাৰ লাইকৰ নহয় আৰু বেয়া একচুৱেলি। চ' মই পিছতে মাৰিব দিছোঁ। আৰু ইহঁতৰ পাগলামিবিলাক দেখিছেনে বাৰু? আপোনালোকে নিজেই চাওকচোন। চ' এইফালে কেক কাটা হৈ গ'ল, এতিয়া খাবৰ বাবে যোগাৰ কৰিম। আৰু এইফালে বাইদেউ দাদা ছোৱালী সকলোবিলাকে বহি আছে আগফালৰ ৰুমতে। আৰু এইফালে টিকলাটোক যে স্প্ৰে দিয়া নাছিলোঁ, সেইকাৰণে মানে সি মানে খঙত পূৰা হেৰি হৈ আছিলে। চ' তাক অলপ লগাই দিলোঁ। আৰু এতিয়া যাম পাকঘৰত, যিহেতু তেওঁলোকক দিব লাগিব খাবৰ বাবে। চ' এইফালে চিধা আহি গ'লোঁ পাকঘৰত এইফালে অলৰেডি মায়ে যোগাৰেই কৰি ৰাখিছে। মানে মা থাকিলে যে সঁচা কথা ক'ব গ'লে যে একোৱেই মানে টেনশ্যন ল'ব নালাগে। আৰু যিহেতু আমাৰ মায়ে সকলোবিলাক মানে আগতীয়াকৈ ভাবে আছোঁ, আগতীয়াকৈ কৰি ৰাখে। চ' বহুতেই ভাল লাগে আৰু মনটো মোৰ মানে এক্সট্ৰা একো কৰিব নালাগে। এইফালে তেওঁলোকক দিলোঁ। আৰু চাওকচোন আমাৰ ছোৱালীৰ মুখখন দেখিছেনে বাৰু? পূৰা ক্ৰীমেৰে ভৰাই ৰাখিছে।
আৰু কি দিলোঁ দেখিলে নহয় আপোনালোকে পিঠা লগত আছে ৰসগোল্লা ভুজিয়া সকলোবিলাকেই দিলোঁ আৰু এইফালে যিহেতু আমাৰ ছোৱালীৰ লগত একেলগতে খেলি থাকে সেইকাৰণে ভাত খাবলৈও কৈ দিলোঁ তেওঁলোককে যিহেতু সৰু ল'ৰা ছোৱালীৰ বাৰ্থডে বুলি ক'লেতো তেওঁলোকৰে ফূৰ্তি নহয়নে বাৰু ডাঙৰ মানুহৰতো ইমান এটা ফূৰ্তিও নাই ডাঙৰ মানুহক মই কোৱা নাই বাৰু সৰু ল'ৰা ছোৱালীকে কৈছোঁ যিহেতু মানে ৰাতিপুৱাৰ পৰা একেবাৰে গধূলিলৈকে তেওঁলোকৰ লগতে খেলি থাকে তো নকৈও নোৱাৰি চ' সেয়াই তেওঁলোকক এতিয়া খোৱা বোৱা দি আছে আৰু মাহঁতে আৰু এইফালে মই মাত্ৰ চালাডটোহে বনাইছোঁ দেই এই সকলোবিলাক যে মায়ে বনাইছে মই একোৱে কৰা নাছিলোঁ এইফালে সকলোকে বিদায় দিলোঁ আৰু সকলোকে বিদায় কৰি আমি লৈ বহি গ'লোঁ আৰু এনেকৈ বহি ভাত খোৱা দেখি সকলোৱে জোকাইছে যে নতুন কইনা বুলি যিহেতু মানে হঠাতে আজি পিন্ধি দিলোঁ চাদৰ মেখেলাযোৰ যিহেতু মই প্ৰায় কমেই পিন্ধোঁ আপোনালোকে দেখিছে মই বেছিভাগ শাৰীয়ে পিন্ধোঁ হঠাৎ চাদৰ মেখেলাযোৰ পিন্ধি দিয়াৰ কাৰণে সকলোৱে জোকাইছে নতুন বোৱাৰী বুলি আৰু হয়ো মোৰো ফিল হৈছে কিয় নাজানো বাৰু আৰু বাৰ্থডে নকৰোঁকৈ সৰু সুৰাকৈ মানে অলপ কৰি দিলোঁ যিহেতু নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু হঠাৎ প্লেনিং কৰা হৈছে যে বাৰ্থডে কৰাৰ মানে যিহেতু ছোৱালী মানে ৰাতিপুৱাৰ পৰা মুখখন ফুলাই আছিলে বাৰ্থডে নকৰোঁ বুলি কোৱা দেখি চ' তাই সুখৰ কাৰণে অলপ কৰি দিলোঁ আৰু যিহেতু তাই সুখী থাকিলেতো আমাৰো ভাল লাগে নহয়নে বাৰু আৰু এইফালে খাই বৈ হৈ গৈছে কিন্তু গাটো একেবাৰে গাধা লাগি গৈছে যিহেতু অলপ বাৰ্থডে বুলি অলপ বেছিয়ে খাই দিলোঁ মই ৰাতি ইমান এটা বেছি নাখাওঁ চ' ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব চ' আজিলৈ বাই বাই